গৈছিলোঁ তাৰ কাৰণে এটা সৰুকৈ ভিডিঅ' বনাইছোঁ আহক চাওক ক'ত গৈছিলোঁ চব গম পাব কি জেগা জান নাম কি হাইম গৈছিলোঁ তেখেতৰ স্কুলৰ পৰা আৰু গাৰ্জেনটো গৈছিলে টিচাৰবিলাকৰ লগতে দুই এজন বাহিৰা মানে ৰিলেটিভো গৈছিলে টিচাৰবিলাকে মোৰ ফ্ৰেণ্ড এইটো বেষ্ট ফ্ৰেণ্ড আমি বেষ্ট ফ্ৰেণ্ড হ'লোঁ আজিৰ কাৰণে কাৰণটোতো গমেই পাইছে আপোনালোকে কিয় হৈছোঁ এতিয়া দিয়া কোৱা আমি ক'ত আহিছোঁ হাইম কি কেনেকুৱা লাগিছে তোমাৰ মজা মজা লাগিছে আৰু ক'বানে কিবা কৈ দিয়া কিবা আৰু মাৰ চেনেলটো কোৱা কি কৰিব আৰু মাৰ চেনেলটো লাইক সাবস্ক্রাইব 100 বাৰ কৰবা কাৰণ এইটো ভিডিঅ' বহুত লং চলব এয়া আহাৰ লাফা এয়া কণী ব্লগ বনাইছে এয়া আমাৰ মা এয়া আমাৰ পাৰ্টি এতিয়া ক'ত আছো যা পানীত আমি পানীত আছো এয়া আমাৰ লগৰবিলাক কি বনাব মাছ ভাজা হ'ল নেকি বেছিকে দেখাব মানে বেছি ভিডিঅ' কৰা নহয় কাৰণ মই ল'ৰাই মানে তাকে চাই থাকিলোঁ বহুত উৎপাত কৰে যে গতিকে অকণমান গৈ পেলাই চাই আহিলোঁ এইখিনি তাতে আগুৱাই যাই পেলাই দলংখনত চালোঁ লগতে পানীত অলপমান টাইম থাকি বাকী তাৰ লগতে বেছিভাগ বহি থাকিলোঁ মই বেছি যোৱাই নহ'ল বৰ্তমান আছোঁ একদম মাজত ইমান ভাল লাগিছে ন সঁচা সেইখন দলং এতিয়া সেইখনত যাম একদম মাজতে আছোঁ তো এনেকৈ আজিৰ দিনটো পাৰ কৰিলোঁ থেংক ইউ ফৰ ৱাচিং বাই